নমস্কাৰ সকলোকে মাঘ বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। আজি মই আপোনালোকক দেখুৱাম যে আমাৰ গাঁওখনত মাঘ বিহু কেনেদৰে উদযাপন কৰিছে আৰু আজি যিহেতু উৰুকা, এই উৰুকা দিনা কি চলিছে আয়োজন। আহকচোন চাওঁ কি আয়োজন চলিছে আমাৰ গাঁওখনিত। দুখৰ কথা যে এইবাৰ আমাৰ গাঁওখনিত খেতি একেবাৰে নহ'ল। আমাৰ ইয়াত ধান খেতি কৰে আৰু পানীৰ অভাৱৰ বাবে হয়তো এইবাৰ ধান খেতি কৰা নহ'ল। সেয়ে মোটামুটি যিমান পাৰে সৰুকৈ আয়োজন চলিছে, মই আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আমাৰ মেজিটো। দাদাসকলে মেজিটো সাজি উলিয়ালে। যিহেতু আজি উৰুকা আছে, গতিকে ইয়াত ধূপ ধূনা চাকি বাতি লগোৱা হৈছে আৰু আমাৰ এইফালে প্ৰেক্ষাগৃহটোৰ মাজতেই ৰন্ধন কাৰ্য চলি আছে। মই লৈ যাব বিচাৰিম আপোনালোকক সেই ৰন্ধন কাৰ্যৰ মাজমজিয়ালৈ। ককা, এইটো কি চলিছে? এইটো কি মাংস হয়? হা? পাতিহাঁহ। আচ্ছা, নানান ধৰণৰ তৰকাৰী সাজি ওলাইছে। খুব সম্ভৱ এইটো হ'ব লাগে গাহৰি আৰু এটা নিৰামিষৰ তৰকাৰী আছে। আমাৰ এই সৰু প্ৰেক্ষাগৃহটোত এই সৰু আয়োজন চলিছে। মানুহ এইবাৰ বহুত কম হৈছে, হয়তো চিপ খোৱাৰ সময়তে এগাল মানুহ ওলাবহি যেন পাওঁ। এইটো মেইন মাঘ বিহু আচলতে সম্পূৰ্ণ এটা কৃষিভিত্তিক উৎসৱ হয়। খেতিৰ একে শেষত সকলোৱে খেতি চপোৱাৰ পাছত, বিশেষকৈ ধান খেতি চপোৱাৰ পাছত সকলোৱে এসাঁজ মিলিজুলি খায় আৰু খুব সম্ভৱ এইটো কাৰণেই হয়তো মাঘ বিহুৰ সৃষ্টি হৈছিল বা মাঘ বিহুৰ জন্ম হৈছিল। কিন্তু মই কোৱাৰ দৰে এইবাৰ আমাৰ গাঁওখনত খেতি আচলতে নহ'ল। পানীৰ অভাৱ হ'ল। পানীৰ অভাৱ হোৱাৰ কাৰণে খেতিডৰা ভাল হৈ নুঠিল বাবে, খেতিৰ বাবে উপযোগী হৈ নুঠিল। সেইকাৰণে এইবাৰ খেতি কৰা নহ'ল। সেয়ে হয়তো সিমানবোৰ মাটি পৰি আছে এনেই। আৰু এইবাৰ সেয়ে হয়তো মাঘ বিহু বৰ গৰম হোৱা নাই। তথাপি দাদাহঁতে ভালদৰে আয়োজনটো চলাইছে। আমি আহিব নাপালোঁ। ভেলাঘৰ বুলি আচলতে এবাৰ সজা হোৱা নাই। ওচৰতে এটা ঘৰ এটি আছে, এই ঘৰটোতেই তেওঁলোকে ভেলাঘৰৰ হিচাপে থাকিব ল'লে। কালি তেওঁলোকে থাকিছে। বৰৰ আয়োজন। সম্পূৰ্ণ বাতাবৰণ সৃষ্টি কৰি দিলে। সকলোকে বহুৱাই লৈছে এইবাৰ বিল ওলাব। ইতিমধ্যে সৰুবোৰৰ খোৱাখুই হৈ গ'ল আৰু সৰু চামটো যেতিয়া শেষ হৈছে, তেওঁলোকে ডাঙৰ চামে এতিয়া হয়তো আৰম্ভ কৰিব। আমাক যি দিহা দিছিলে, দিহা অলৰেডি খতম হৈ গ'ল। ইতিমধ্যে বহুত গধূলি হৈ গ'ল আৰু সেয়ে এতিয়া মই ঘৰ যাব লাগিব। কাইলৈ মই আপোনালোকক পুৱাই দেখুৱাম যে এই মেজিটো কেনেদৰে জ্বলোৱা হ'ল এই ঠাইলৈ আহি। এতিয়া মোৰ গৃহৰ প্ৰস্থান নহয়, স্থান প্ৰস্থানৰ কাম শেষ হৈছে। তো মই পুৱা ওলাই আহিলোঁ। এতিয়ালৈকে দাদা বাইদেউহঁতে আয়োজন কৰা নাই বাৰু। আয়োজন কৰি মেজি জ্বলাব। মই আপোনালোকক দেখুৱাম যে আমাৰ এইফালে নিয়ম নীতিবোৰ কেনেদৰে কৰা হয়। আহক, মইতো তালৈ গৈ আছোঁ। লাহে লাহে মেজিৰ কাষত মানুহ গোট খাইছেহি।
ল'ৰাজনে পুৱাই শুই উঠি গা পা ধুই মেজিটো পুলি জ্বলাই তুলিলে। जल गया जल गया। ডাৱৰীয়া বতৰ হোৱাৰ কাৰণে আৰু খৰিবোৰ কেঁচা হোৱাৰ কাৰণে ভালদৰে জ্বলা নাছিলে। এতিয়া খৰি চৰি খেৰ চেৰ দিয়া হৈছে। মেজি জ্বলা হৈ গ'ল, সুন্দৰভাৱে মেজি জ্বলিছে। এটি জনশ্ৰুতিয়ে কয় যে ভীষ্ম শৰশয্যাত থকাৰ অৱস্থাত তেওঁৰ নিজৰ এই দহা খোৱাৰ ইচ্ছা কৰে বাবে প্ৰথম দিনাখন ভোজ ভাত কৰে আৰু শেষৰ দিনা তেখেতক জ্বলাই দিয়া হয়, মানে তেখেতৰ মৃতদেহক জ্বলাই দিয়া হয়। আৰু সেয়ে আমাৰ ইয়াতো মানে জনশ্ৰুতি এটা আছে যে এই ভীষ্মৰ কাৰণেই, মানে ভীষ্মক বুলি মাঘ বিহুৰ মেজি কুৰা জ্বলোৱা হয়। মেজিৰ কাঠ কেঁচা হোৱাৰ কাৰণে এইটো সম্পূৰ্ণৰূপে জ্বলা নহ'লগৈ। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিৰ কাৰ্যসূচী সিমানেই অন্ত পৰে।